ऐसे ही हम लोग आके आके हम मिला हेलो गाइस हेलो पुनः नतुन भिडिओ लेके आपनालोকক स्वागतम जनालो आर भिडिओ चाइ दिबो আজি 26 জানুৱাৰী বুলি এটা ভিডিও লৈ আহিছো আপোনালোকক মানে আমি গৈ আছো টংলাৰ পৰা ইফালে তাহুৰু ৰাইডত ফেলে আছে বুকুল ফেলে আছে গৌতম আৰু বাকি তা আগত ওলাই গল তা আপোনালোকে চাই দিব মানে আমি কিপিটিং কৰা এতিয়া মানে অলপ আগতে খিনি এখন বাইক এখন কেছ হৈ গল খিনি পুৰা আইছিল তা মানে ঘোৰা মানুহলা ডাবল আইছিল আপাছে 200 পুৰা ক্ৰেছ হৈ গিছি খিনি পৰছি तो गाइस उলাই দিব আৰু ইফালে আৰু বনগি লৈকে যাম আমি তাহলে আজি সিঙ্গেল মানে কেন ভাল লাগছে আৰু বাইক চলাই আহি পালো বৰনদী এইটো মানে মেইন আইলেণ্ড আৰু ইয়াৰে মানে এইটো মানুহে পুৰা নদী মানে নদীটো ডাঙৰ আছিল তাৰ মাজতে পুৰা সম্পূৰ্ণ মানে ডাঙৰ এলেকা এটা ভৰ্তি কৰি দিছে আৰু তাৰপিছত দি পেলাই দলং বহাই দিছে এই আমাক এইবিলাক আহি পেলাই মানে কি হৈছে ওয়া এক্সিডেন্ট হওয়াখিনি তাৰপিছত এয়া গতম আহি পেলা আমাৰ ফলে পুৰা মানে একদম আমি আহি পালো মাত্ৰ মানে বৰনদী মেইন আইলেণ্ড ইফালে আছে বগামাটি इफाले तामुल असिस्टेंट ना था क्या और ये आगे और ऐसे ही हम लोग आके आके हम लोग यहाँ पर पहुँच गए गाइस देखें तो ये नजारा हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल मैं राजत जाय गए हिलो ना रिपब्लिक डे বুলি এতিয়া আৰু আপোনালোকক সৰস্বতী পূজা দেখাইছো একেটা ব্লগতে মানে একেদিনত যেতে একেদিনতে পৰিছে সৰস্বতী পূজা আছে গৌতম মানে এটা সৰস্বতী পূজা দেখাইছো আৰু আপোনালোকক খাই দেখিব বঢ়িয়াকে কক পাইলো শৰ্মা কিবা কও খবৰ হচ্ছে ফাস্টতে খবৰ বঢ়িয়া দাদা ছোৱালী চাই কেনে লাগছে কি আছে ভাল লাগে কি আছে না স্যার বৰষুণ দিলে ভাল লাগিল হে অলপ এই যা বছৰ নিচিনা ফিল বৰষুণ মই জেকেট লৈ আহিছো জেকেট লৈছে আৰু এটা বস্তু লৈ আহিছো মই হা কথাটি বিচুক নাহা এটা প্লাষ্টিক দৰং কলেজ কে দৰং কলেজৰ গেটটো চাওক দৰং কলেজৰ পূজা মণ্ডপটো ইফালে সৰস্বতী গিলা বহি আছে এইবিলাক ইফালে আহিলো একবাৰ ভাল লাগিল দৰং কলেজত ভিজিট কৰি ইফালে আমাৰ কেইটামান লগ পাইছোঁ এইটো বহুত অচিনাকি মানুহ এটা লগ পাইছোঁ এইটো বিজি হৈ থাকে কিবা কি নমস্কাৰ কিবা কওঁ কি মস্ত ফটা লৈছে ভিগা হৈ গৈছে ফটাটো গাইছ টংলাত মানে আজি বহুত মানুহৰ সমাগম হৈছে মানে ষ্টুডেণ্টবিলাক মানুহ একদম মানুহে এইফালে চা সেইফালে চা পুৰা মানুহ আমি তাতে আকৌ ব্লগিং কৰি আছোঁ আজি কেনে মানে মানুহ সৰস্বতী পূজাত সেইগিলা আকৌ ডুপ্লিকেট পুলিচ
তই তেতিয়া ডুপ্লিকেট পুলিচ দেখা পাই ঘূৰি গৈছে বোলে তেতিয়া মানে ডুপ্লিকেট পুলিচ নহয় NCC ডুপ্লিকেট পুলিচ NCCটো পিছৰ কথা ডুপ্লিকেট পুলিচ না কি ক গাইছ সেইটো থাম্বনেইলটো ডুপ্লিকেট পুলিচ দিব লাগিব হেলে বহুত একদম মানুহে মানুহ তাৰমানে একদম মানুহ থাকা মানুহ থকা বা ভাল লগা নিচিনা পালে বোলে হে ৰেক্ক মুখা ইমান ফকে ধৰিছিল না আমাক পুনিৰ লগত ভাত খাবাইছা ৰেক্ক মুখা হে হেলে একদম বঢ়িয়া বনাইছি বা এটা লগাই নাই অলপ অলপ কৈ দিয়া কিবা অলপ কৈ দিয়া তুমি কিবা অলপ কৈ দিয়া ইফালে চাই কিবা অলপ কৈ দিয়া কিবা অলপ কৈ দিয়া আৰু নাহে তো গাইছ আমি বুঢ়া খাবা নাপাওঁ পানী দিব ইয়া পানী ঢালি দিম দেই পানীয়া পানী পানী এই আমাক মাটি দালি নে কি মাটি দালি তাৰপিছত এই কিবা কিবি দিছে এফালে দাল দিয়া আমি আৰু গাই মাটি দালি কি কৈছা এতিয়া যাই আছো সৰস্বতীক লগ ধৰবা আৰু কি বুলি কম আমি কৰ্দৈ ৰিজৰ্টত আহিছিলোঁ মানে অলপ ঘূৰিলোঁ ইফালে ভিডিঅ' কৰা হ'ল এতিয়া আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিওঁ আৰু না একদম মন চোন ভাল লগা নাই আজি মানে এতিয়া মানে ভালে আছিল এতিয়া মানে একদম ভাল নালাগে মানে মনটো কি কবি আৰু গাইছ মনৰ কথা কোনো ক'ব নোৱাৰা মানে সেইফালে বৰ্তমান আহি আছে মানে কৰ্দৈ ৰিজৰ্ট চাব পাৰে আপোনালোকে একদম ধুনীয়া আহিব পাৰে ইফালে আৰু কিবা কিবি বনাব এতিয়া লাহেকৈ গাইছ বাই ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ